তো গাইজ গুড মৰ্ণিং আৰু গুড মৰ্ণিং ফ্ৰম মেঘালয়। আমি আছোঁ শ্বিলঙত ৰাতি আৰু এয়া চাওক ইয়াৰ পৰা পৰিৱেশ আগত পাহাৰ আৰু আজি আমি যাম একদম মেইন জেগাত। আজি যাম ডাউকিৰ ফালে। তো ৰাতি ইয়াতে থাকিলোঁ, বহুত বেছি ঠাণ্ডা আছিল। মই 1, 2, 3, 4, 6মান চোলা পিন্ধিছোঁ। ইফালে ওপৰত 2খনকৈ ব্লেংকেট আৰু ৰাতি টেম্পাৰেচাৰ প্ৰায় আপোনাৰ 6 ডিগ্ৰীমান আছিল। আমি আজি ক'ত যাম? ডাউকিৰ ফালে যাম, বেয়া ঠাণ্ডা। সুখবৰ আছে শ্বিলঙৰ পৰা, আমাৰ এটা নতুন চেনেল এটা ষ্টেপ আগবাঢ়িল। হা ৰ'দটো দেখিলে ফুৰ্তি লাগি যায় ইয়াতে। এতিয়া ডাউকি প্ৰথমে দাদাটোৰ ঘৰত যাম, তাৰ পৰা গোটেইকেইটাই ডাউকিত যাম। আমি এতিয়া গৈ আছোঁ ডাউকি। এইফালে ডিম্পু আছে আৰু কি নাম আছিল? মিচেল। সি ইজ ড্ৰাইভিং। এইফালে বাবু আছে। মই ড্ৰাইভ কৰিম কেতিয়াবা আকলাই একে লাগ পাবা না? লাগ নাপাওঁ, খালি ষ্টেৰিং দা চলি হ'ল মজা। আৰু এই আছে আইচি। ভাই ফোন চলাই দেখোন এই কৈ থাকোঁতে পালোঁ ধুনীয়া ভিউ পইণ্ট। ইয়াৰ পৰা চাওক সেইফালে পাহাৰ, কি মজা। এয়া ডাউকি যোৱা ৰাস্তা ঠাণ্ডা, তামাম ঠাণ্ডা। এতিয়া অলপ পেচেঞ্জাৰবিলাক সাল সলনি কৰি দিলোঁ। ডিম্পু তাত গ'ল, সেইখন গাড়ী চলাবহি। মই ইয়াতে, এয়া বাবু আছে, এয়া বাইদেউ আছে। ডাউকি পোৱা নাই, কিন্তু ডাউকি পোৱাৰ আগত এটা ভিউ দেখাই আছোঁ মই ইয়াৰ পৰা। ওচৰত যাই কিনে দেখাই আছোঁ মজাকে। ভিউটো চাওক। আৰু যিমান ভাল লগা সিমান ডেঞ্জাৰাছ। তলত কিবাকে যদি পৰি যাব লগা হয় তেতিয়াহ'লে ইয়াতে কেইটামান ফটো উঠি ল'লোঁ আমি গোটেইকেইটাই। তুমিও কিছু দূৰ আছে ডাউকিলৈ। এতিয়া আগত আৰু ধুনীয়া ধুনীয়া জেগা আছে। আহোঁতে বহুত কেইটা ভিউ পইণ্টে আছিল, কিন্তু প্ৰব্লেমটো হ'ল কি বাইক লৈ হ'লে ভালকৈ মানে দেখাব পৰা গ'ল হয়। যিহেতু কাৰ লৈ আহিছোঁ আৰু আগত আৰু এখন কাৰ আছে, তো সেইখন বেছি আগত গুচি যায়, এইখন ৰখিলে। তো ইয়াত দাদাই ভ্লগ বনাই আছে আমাৰ কাৰণে। দাদা চেণ্ডেল আছে নেকি আপোনাৰ? আজি মানে বতৰটো ৰ'দ দি আছে, মানে বেলেগ মানে বেছিভাগ টাইমত মানে ইয়াতে বৰষুণে হৈ থাকে আৰু বহুত কুঁৱলী থাকে ৰাস্তাত, কিন্তু আজি পূৰা চাফা হৈ আছে চাওক। আৰু ডাউকিৰ ফালে যোৱা এই ৰাস্তাটো বহুত বেছি সৰু হয়, মানে গাড়ী চলাওঁতে বহুত সাৱধানে কিনে চলাব লাগে। দুয়োফালৰ পৰা গাড়ী আহি থাকেতো, ডাঙৰ গাড়ী আহিলে মানে দিগদাৰ। ইয়াতে বহুত বেছি গাড়ী হৈছে, গাড়ীখন কিবাকে পাৰ্ক কৰি থলোঁ। ফাইনেলি আমি আহি পালোঁ ডাউকি। আৰু সেইফালে চাওক, নাওত উঠাৰ কাৰণে লাইন পাতি আছে। তো এনেকৈ একজনকৈ গৈ কিনে তাত উঠিব পাৰিব আৰু এইফালে এনেকৈ লৈ যাব। আমিও যাম ৰ'ব অলপ দেৰিকৈ। লাইন পাতি আছো, দীঘল লাইন। বগৰী মছলা বগৰী তাম টেষ্ট। অ' ভাই ইমান লাইন কি হ'ব? মই গৰমৰ দিনত আহিছিলোঁ, ইমান লাইন নাছিল ভাই, চবে মোক মাতি আছিল উঠাই। বগৰী খাতে খাতে বাংলাদেশ পहुँच गए थे। তো আমি এতিয়া বৰ্তমান ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত আছোঁ। এখন ভৰি আছে বাংলাদেশত, এখন ইণ্ডিয়াত আছে। এখন ইণ্ডিয়াত আছে, এখন বাংলাদেশত আছে। ইণ্ডো বাংলা মানুহ। এতিয়া আমি নাওত উঠিম আৰু ইয়াৰ যিটো পানী আছে না, পানীটো পূৰা ট্ৰেন্সপাৰেণ্ট হয়, তলৰ শিলবিলাক দেখা পায়। এখন নাওত মাত্ৰ 3জনে যাব পাৰি। ভাই কপে দিওঁ নে চেচ দে আৰু মজা। নাও ষ্টাৰ্ট হৈ গ'ল আৰু পানীখিনি চাওক, পানীখিনি পূৰা ট্ৰেন্সপাৰেণ্ট, তলৰ শিলবিলাক দেখা পায়। আৰু পানীখিনি কিবা সেউজীয়া টাইপ। পানীৰ তলত থকা মাছ চাব পাৰিব, মাছ একদম চিকচিকীয়া পানী, ফটাফট বুলি যে কয়, ফটফটীয়া পানী, ফটফটীয়া পানী। আৰু ওপৰত এখন হেংগিং ব্ৰিজ আছে চাওক। আমি এইফালে আহিছিলোঁ, আমি সেইফালে গাড়ীখন তাত থৈছোঁ, তাত উঠিছোঁ নাওত। এবাৰ গা ধুব পাৰিলে মজা লাগিল। আৰু এয়া ওপৰত ব্ৰিজ,
চাওক শিলবিলাক ৱাও আৰু পানীখিনি এইফালে পুৰা ডাৰ্ক কালাৰ ডাৰ্ক সেউজীয়া আৰু পানীত যেতিয়া ৰ'দটো পৰিব না তলত কি আছে চব আহিছে ফালৰ পৰা বাবুই নাও চলাই আছে দাঙিব পাৰিছ না এডাল টান মস্ত টান মস্ত গোটা টান বোলে আমাৰ আগত গুচি গ'ল আপই কি ধুমাহিলে অ' মাই গড নাও চলাই আছো কি ফিল লৈছে তই পাৰ আহি পালো কেনে লাগিল বাবু মজা মজা লাগছে না যা আহি পালো কিন্তু এতিয়া লাইনটো নাই শেষ হৈ গ'ল মানুহ চাগে ৰাতিপুৱাৰ সময়তে বেছিকৈ হয় তো এয়া বাংলাদেশ বৰ্ডাৰ আৰ্মি চাৰ্মি আছে সেইফালে যাব নিদিব চাগে আমাক বাংলাদেশত কিয় হৈ আছোঁ এয়া মোৰ লগত মিছাইল আছে মিছাইলৰ ঘৰ ইয়াতে হয় তো হাউ ইউ ফিল I feel very nice because this is my first time being here. your first time here Yeah, even though I'm from here. I'm from Shillong. মানে শ্বিলঙৰ পৰা হয় কিন্তু ইয়াতে প্ৰথমবাৰৰ কাৰণে আহিছে তো কেনেকুৱা লাগিল And I feel ভালে লাগিছে মানে মই প্ৰথমবাৰ আহিছো ইয়াতে ইয়াতে থাকো যদিও মানে এনেকৈ আহা নহয় ফুৰিব আৰু এয়া হৈছে ভাৰত আৰু বাংলাদেশৰ বৰ্ডাৰ এইটো ইফালে ইফালে ইণ্ডিয়া হয় আৰু সেইফালে বাংলাদেশ আৰু গতিকে সেই মানুহবিলাক আছে এইবিলাক হৈছে বাংলাদেশৰ মানুহ আৰু এইবিলাক হৈছে আমাৰ ইণ্ডিয়াৰ চাওক কেনেকুৱা মিলা প্ৰীতি আৰু এইটো বৰ্ডাৰ এইটো এনেকুৱাকৈ BSF ৰখি আছে সেইফালৰ মানুহ এইফালে যাব নিদিয়ে মানে সেইফালৰ মানুহ এইফালে আহিব নিদিয়ে আৰু এইফালৰ মানুহ সেইফালে যাব নিদিয়ে মানে এইটো ডেমো মাল আছে আৰু তাতে মেইন মালটো আছে ডেমো মালটো মানে বঢ়িয়াকৈ বনালো আৰু মেইন মালটো অলপ মানে গতিকে ডেমোটো আমি খুজিলোঁ কি ডেমোটো দিয়ক আমাক কিন্তু ডেমোটো নিদিয়ে অ' ভাই মস্ত টান মোটা লাগছে বাংলাদেশত মুঠ পাই গৈছিলোঁ আৰ্মি এটা বন্দুকটো এনেকৈ দেখি দিছে মই চেষ্টাৰ পাই পলাইছোঁ দাদা কেনেকুৱা লাগিল কওক আরে ফিলিংটো ভিতরে নকবা ভাই মানে এইপিনে বাংলাদেশ এইপিনে ইন্ডিয়া ভাত দালি এটা আচৰিত কথা নতুন এক্সপিৰিয়েঞ্চ এটা মোৰ মানে এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব এইটো আৰু ভাতৰ লগত মাংস খালোঁ আমি মাংস এক পিছৰ দাম হৈছে 30 টকা এক পিছ মাংস মানে কোনো জোল নাই জোলটো এক্সট্ৰা জলটো ল'লে 20 টকা ল'ব এক পিছত দাম এক পাতিৰ দাম কোৱা নাই এক পিছত দাম এক পিছত দাম 30 টকা শেষ তো যাওঁ এতিয়া শ্বিলং আৰু 82 কিলোমিটাৰ আছে আপুনি যদি শ্বিলং আহি কিনে ভাল থকাৰ ব্যৱস্থা বিচাৰিছে তেতিয়াহ'লে অচ্যুতদাক কণ্টেক্ট কৰিব পাৰে মই নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টোৰ আৰু পিছফালে ৱেডাৰটো চাওক Huggy Focus.